ভাই কি হ'ল ইয়াৰ চকাটো পামচাৰ হ'ল মই এতিয়া তোক চাই এটা কম শুনিবি এই পাছৰ চকাটো যিমানেই স্পীডত নুঘূৰক কিয় এই পাছৰ চকাটো যিমানেই স্পীডত নুঘূৰক কিয় আগৰ চকাটো পাছ পেলাব নোৱাৰে চুব নোৱাৰে সঁচা হয়নে নহয় হয় বাৰু হেই ইমান হাজি কাচি ক'ত যাওঁ আজি এই আলিফালে অলপ ওলাই যাওঁ কৈছোন কোনোবা মেট্ৰিক ফেইল কৰা ছোৱালী বাপেকে তাৰ জীয়েকক বিয়া দিবলৈ দৰা বিচাৰি ফুৰিব পাৰে চলা জলদি ষ্টাৰ্ট কৰ আবে সেলফি নাই কিক মাৰো কিক মাৰিব লাগিব জলদি মাৰ কি হ'ল তই যে কিক বুম মাৰি দিলি স্কুটিখনত মাৰ এই নহ'লে এইটো বেয়া হ'ল ছোৱালী দুই প্ৰকাৰৰ থাকে বন্ধুসকল প্ৰথম যাৰ মুখত অলপমান মেকআপ থাকিব আৰু দ্বিতীয় যাৰ মেকআপত অকমান মুখখন থাকিব বুজি পালা ন অ' ভাইটি মানুহজন কেনেকে মৰিল মানুহজন কিন্তু চিপ লৈ মৰা যেন লগা নাই মানুহজন শুই থাকোঁতে বুকুত সাপে খুটিলে মই বিষটো মূৰলৈ যায় বুলি গামোচাখন মাৰি দিলোঁ তথাপিও কেনেকে মৰিলে জানো কি খাইছো এইবোৰ বগৈ আকৌ বহাগী বগৈ বহাগী বগৈ ইমান ধুনীয়া নাম যে বহাগত যে লাগে বহাগত লাগে বহাগত লগা কাৰণে বহাগী বগৈ আৰু জেঠত লগা হ'লে কি নাম দিলে হ'লে জেঠানী বগৈ হেল্ল' নেহা তই যে সদায় গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থকা আমাক টাইম অকণ কি দিব নোৱাৰ নেকি তই নহয় এনেকে হ'লে কিন্তু বন্ধুত্ব খতম হ'ব হ'ব মই নেপাতো আজি মোৰ দেহা তুমি যে বহুত ভাল লাগে বহুত ভাল পাওঁ তোমাক আবে তোক কি কৰিছিলো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব হাক দিছিল নে তোক নাপাওঁ কথাটো শুন কি মোৰ গাৰ্লফ্ৰেণ্ড নাই ন বয়ফ্ৰেণ্ডহে বয়ফ্ৰেণ্ডৰ লগতহে পাতি আছো চা নাই ইয়াক দেহা দুটা আহিছিলে হেল্ল' বিয়া পাতিবলৈ মন গৈছে মোৰ কি অঁ তাৰ পিছত মই কি কৰিব লাগে কৰিজনী মোৰ লগত পলাই আকৌ তোৰ লগত পলাই গ'লে মোৰ মতাটোৰ কি গতি হ'ব এই মতাটোকো লৈ আনিবি আকৌ লগতে ক'ত যা এই তেনেকে মানুহ মাৰিবি দেই এই চিনেমাখন চাওঁগে তই ভয় খাবি সেই লকডাউনৰ কি চিনেমা আহিছে মই ভয় খোৱা চিনেমা এই পুলিচে খেদা খেদি ৰাইডাৰৰ শুনিছো উঠা মোক নহয় ফোন উঠা পাগলী ৰিচিভ কৰ কাণত লগা হাই ব্ৰ হোৱাটছআপ নহয় ফেচবুক আপুনি ইমান ধুনীয়া টিকটক ভিডিঅ' বনাই আমাৰো চাই বহুত ভাল লাগে যিহেতু কৰোণা ভাইৰাছ ওলাইছে আমাৰ অসমতো বিয়পি পৰিছে এই কৰোণা ভাইৰাছৰ বিষয়ে আপুনি দুটা কথা কওক ভাই কচোন তই কথা এটা মন কৰিছ নে কি বে আজিকালি বোৱাৰীবোৰৰ শিৰৰ সিন্দুৰকণ আৰু বেক্টেৰিয়াটোৰ মাজত একো পাৰ্থক্য নাই কেলে আকৌ কেলা দুইটাই খালী চকুৰে মনিব নোৱাৰে ক'ত যা আহিছো ভগৱানে পচন্দ মাৰিলে কি কচোন তই গৈহে আছ আহিছো বুলি কৈ দিয়া আৰে যিজনী ছোৱালীয়ে 15-18-20 বছৰীয়া মাক দেউতাকৰ মৰমক আওকাণ কৰি 2 বছৰ চিনাকি ল'ৰা এটাৰ লগত পলাই যাব পাৰিছে সেই ছোৱালীজনীয়ে হাজবেণ্ডক এৰি বেলেগলৈ পলাই যোৱাটো তেনেই সাধাৰণ কথা